हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালেই আৰু মই বৰ্তমান এতিয়া যাবলৈ ওলাইছো জুৰণলৈ সেইবাবে এইফালে লগাই লৈছো মই নেল পলিশ মই একচুয়ালি ঘৰত নলগাও মানে সেইকাৰণে এতিয়া জুৰণলৈ যাম যেটো বেয়া লাগিব সেইকাৰণে লগাই লৈছো আৰু আজিকালি আমাৰ লৰাই কাম কৰিব পৰা হৈছে দে দেখিছে নহয় কাপোৰ জাপি আছে সৰি লুক ভাগ খেলি আছে Bau puiba. Kuk. Aku kuku কৰা সব কাপোৰ পেলাই দিছা আৰু এফালে মই বিয়া ঘৰ পালোহি উলাওতে মানে ইমান মানে খৰধৰ হয় নহয় সেইকাৰণে মানে যেতিয়া উলাইছো মই তেতিয়া ভিডিঅ' কৰিবলৈ একদমে মানে নোৱাৰিলো গতিকে মই ভাবিলো একদম গৈ মানে বিয়া ঘৰতে ভিডিঅ' কৰিম আৰু এয়া হৈছে মোৰ জেঠাই মানে ধুতিমানৰ আইতা হি গৈ মানে সিধা জেঠাই ওচৰত আৰু এফালে কইনা ৰেডি হৈ গল অলমোস্ট সব ৰেডি হৈ গল তাই মানে অলপ নাৰ্ভাস হৈ গৈছে আৰু বৰ্তমান মানে কইনা বাহিৰলৈ ওলোৱা নাই ভিতৰতে পাটি পাৰি মানে দিছে তাতে বহি থাকিব দিছে যেতিয়া মানে বাহিৰৰ পৰা মাতিব তেতিয়াহে যাব গতিকে মই এতিয়া অকনমান বাহিৰৰ পৰিবেশটো দেখাই দিছো আৰু এইফালে আমাৰ কইনাক বাহিৰলৈ লৈ যোৱা হৈছে ছোৱালী মানুহৰ আচলতে জীৱনটো সঁচাই বৰ দুখ লগা যিখন ঘৰত জন্মৰে পৰা মানে ডাঙৰ দীঘল হ'ল সেইখন ঘৰ এৰি যাব লগা হয় নিশ্চয় দুখ লাগে আৰু প্ৰথমে কইনাক নামঘৰৰ আগতে বহাই তাত সেৱা কৰায় পাছত পিছফালে মানে পাটি সাটি পাৰি থৈছে তালৈ নিব কাৰণ নহলে ভিডিঅ' কৰিবলৈ যেহেতু অসুবিধা হ'ব পিছে ইয়াত মোৰ ভিডিঅ'ৰ কথা কোৱা নাই দেই কেমেৰামেন আহিছে আৰু এইফালে অসমীয়া যিখিনি মানে জোৰণ দিয়া নীতি নিয়ম সেইফালে ষ্টাৰ্ট হৈ গ'ল কইনাৰ হ'বলগীয়া শাহুৱেকে মানে কইনাক অলংকাৰ পাতি পিন্ধাইছে আৰু এইফালে দৰা ঘৰে যিবোৰ অলংকাৰ আনিছিলে কইনাক সকলোবোৰ পিন্ধাই লৈছে এইফালে সকলোবোৰ দিয়া মেলা হৈ গ'ল মানে কাপোৰ যিবোৰ মানে দৰা ঘৰৰ পৰা কাপোৰ কানি আনিছিলে মই আচলতে সকলো কেপচাৰ কৰিবলৈ নোৱাৰিলো আৰু মই যিখিনি পাৰো আপোনালোকৰ মানে কেপচাৰ কৰি থৈছো মানে গোটেইখিনি কেপচাৰ কৰিব পৰা নাই আৰু ইমান বেছি ভিৰ হৈছিলে আপোনালোকক কি কম মানে সবফালে মানুহ ঘেৰি আছে আৰু আৰু এফালে যিখিনি নীতি নিয়ম আছিলে মানে জোৰণ দিয়া সেইখিনি অলমোস্ট কমপ্লিট হৈ গৈছে কাপোৰ কানি দিয়াৰ পৰা অলংকাৰ দিয়া সকলো আৰু এইফালে চলিছে মিঠাই খোৱাৰ পৰ্ব हम लोगों को भी खिला दो भैया कौन है ये लोग कहां से आते हैं আপোনাক একদম ভালকে উঠাব লাগিব এতিয়া চাই দিব লাগিব ন এফালে একদম পটকি কইনা বৰ্তা নিজে কৈ দিছে ন তো গাইড বই থাকিব লাগে আৰু এইফালে ভিতৰৰ নিয়মবোৰ অলমোস্ট শেষ হৈ গ'ল আৰু লাষ্টত মানে কইনা ঘৰে দৰা ঘৰক কিবা মান ধৰা বুলি কয় এই মান ধৰিছে আৰু লগতে দৰা ঘৰৰ কাৰণে কইনা ঘৰে যিবোৰ মানে দৰাৰ কাৰণে সাজ পোছাক লৈ থৈছিলে সেইবোৰ দিয়াৰ কিবা নিয়ম কৰি আছে গতিকে অলমোস্ট আৰু জোৰণ শেষে হ'ল
গতিকে মই ভাবিলোঁ ভিতৰতনো কি কৰোঁ, আপোনালোকক বাহিৰৰ ডেক'ৰেশ্যনখিনিকে দেখাই দিওঁ। এইফালে ফ্ৰণ্টৰ ডেক'ৰেশ্যনটো আৰু এইফালে হৈছে কইনাত য'ত মানে বহুৱাব তাৰ ডেক'ৰেশ্যন। আৰু আজিতো মই উঠাই নাই, আপোনালোকে মোকো চাই লওক আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। ইমানো আজি সাজা কাচা নাই আৰু। ভিডিঅ'টি যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু আমাৰ ল'ৰাটোক ইগন'ৰ নকৰিব, এদিনৰ কাৰণে সিয়ে কইনা আৰু।